নমস্কাৰ, মিছেছ ফুকননী ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম চিকেন পকোৰা। চিকেন পকোৰা বনাবৰ কাৰণে মই প্ৰথমতে ঘোলখিনি বনাই লৈছোঁ বেচনৰ। তাত মই নিমখ হালধি আৰু চুজি 2 চামুচ দি দিছোঁ। লগতে ঘোলখিনি এনেদৰে তৈয়াৰ কৰি মই 15 মিনিটৰ বাবে ৰাখি দিম। আৰু অন্যফালে লৈছোঁ মই চিকেন, ব্ৰইলাৰ মাংস লৈছোঁ। আৰু ব্ৰইলাৰ মাংসখিনি মই হাৰ্ডিখিনি আঁতৰাই লৈছোঁ। আৰু মাংসখিনিতে মই মছলাখিনি দি দিম। ফুড কালাৰ, হালধি, নিমখ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু গৰম মছলা, আৰু লগতে অকণমান নেমু চেপি দিম। আৰু নেমুখিনি চেপি মই 15 মিনিটৰ কাৰণে চিকেনখিনি ৰাখি দিম। আৰু 15 মিনিট হৈ যোৱাৰ পাছতে আমি তাত ঘোলখিনিও দি দিম। বেচনৰ ঘোলখিনি একেলগে দুইখিনি আমি একেলগে মিলাই এনেকৈ মিক্স কৰি ল'ম। আৰু এনেধৰণে মিক্স কৰি ৰাখি আমি অন্যফালে কেৰাহীত তেল দি দিছোঁ, ৰিফাইন তেল। আৰু তেলখিনি গৰম হ'বলৈ লোৱাত ফ্লেমটো মই ল' কৰি লৈছোঁ আৰু পকৰি এটা এটাকৈ দি যাম। এনেদৰে মই ল' ফ্লেমত মাংসখিনি সিজালৈকে পকৰিকেইটা ভাজি থাকিম। মাংসখিনি সিজিবলৈ যিহেতু অলপ টাইম লাগিব, সেয়েহে মই ল' ফ্লেমত অলপ দেৰি সিজাই থাকিম। আৰু মাংসখিনি আমি যেতিয়াই সিজা যেন পাওঁ, আমি গেছৰ ফ্লেমটো অলপ হাই কৰি দিম। আৰু হাই ফ্লেমতো মই এনেদৰে অলপ দেৰি ভাজিম, যেতিয়ালৈকে পকৰিকেইটা মচমচীয়া হৈ নাযায়। তেতিয়ালৈকে মই ভাজি থাকিম পকৰিকেইটা। আৰু এনেদৰে মচমচীয়া হৈ যোৱাৰ পাছত মই কাঢ়ি ল'ম পকৰিখিনি। আৰু মই লৈছোঁ চাটনিৰ বাবে নৰসিংহ, মচন্দৰী আৰু লগতে ভোট জলকীয়া, আদা, ৰচুন। আৰু হৈ গ'ল মোৰ ৰেডি চাটনি লগত চিকেন পকোৰা। লগতে পিঁয়াজ অকণমান কাটি দিছোঁ। খাই বহুত ভাল লাগে। বতৰটো যিহেতু আজি অকণমান ঠাণ্ডা, চাটনিৰ লগত খাম গৰমে গৰমে। আপোনালোকেও বনাই খাই চাব। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।